আৰু যিসকলে চুমি ভাল পায় তেওঁলোককো কৈছোঁ চুমিৰো বিয়া ঠিক হৈছে চুমি ঘৰত এইটো কাম মানে এই মানুহজনে সদায় কৰে চুমিয়ে মোক ফোন কৰি পেলাই কয় চোৱাচোন নিশ্চয় কিয় কৰিব লাগে আৰু চুমিৰ বিয়া ঠিক হৈছে আৰু মোৰ বাচ্চা আছে চব ভেণ্টিবাজি কৰি দিয়ে আমাৰ মই পিছে ইহঁততকৈ বুঢ়া মানুহ মই নিজে কৈছোঁ তাইক মই ইমান ঘৰতে পাইছোঁ তাইক প্ৰথমে মামা বুলি মাতিছোঁ মনত তাতে বোলো গান লাগে মামা বুলি নামাতিবি বেছি এক নকওঁ সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ৰাঘৱ মোৰ এটা খালি সপোন আছিল মোৰ এই ৰাঘৱ হওক ৰত্নাকৰ হওক মোৰ মা মোৰ লগত নাই বা দেউতাও নাই ঢুকাইছে এই বস্তুবিলাক মই মোৰ মা দেউতাক দেখুৱাব নোৱাৰোঁ তথাপিও এটা সাহস লৈ আগুৱাই আছোঁ মা য'তেই আছে মোক আশীৰ্বাদ দিছে খালি এটা কথা মিমি কৈ গৈছিল দেউতাই যে সি অভিনয়ৰ বাহিৰে একো বুজি নাপায় অভিনয় কৰি